স্পেচিয়েল ব্লগটো দুটা চুঙাৰ সৈতে আপোনালোকক মই স্বাগতম জনাইছোঁ। এইফালে চুঙা অনা নিয়া চলি আছে। এতিয়া বাজিলে 8:30 আৰু এতিয়ালৈকে আমাৰ অৱস্থা এয়া। মানে আমি মাঘৰ বিহুৰ দিনা ৰাতিপুৱা খানা খাম ভাবিছোঁ নেকি? খাম নেকি? অঁ, খাম বুলি ভাবিছোঁ। গতিকে সকলোকে দুটা মাংস চুঙাৰে সৈতে ভোগালীৰ ওলগ জনালোঁ। আৰু এইফালে আমাৰ হাঁহৰ মালিকৰ গতি এয়া, মালিকনী এতিয়ালৈকে পোৱাহিয়ে নাই। গতিকে ভোগালী স্পেচিয়েল ব্লগটো আপোনালোকে এনজয় কৰক আৰু আমিও এনজয় কৰোঁ। চুঙা হাঁহ কি খাইছোঁ সেইখিনি সকলো আপোনালোকক দেখাম আৰু ব্লগটো এতিয়াৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ, চাই থাকক। চুঙাটোতো দেখালোঁ, কিন্তু চুঙাৰ ভিতৰত কি আছে সেইটো দেখাবলৈ থাকিবই। চুঙাৰ ভিতৰত এয়া মই পূৰা ঠেচি আছোঁ। আমাৰ এইফালে দুজন শইকীয়াই পূৰা জাৰণটো দি আছে, প্লেট ফুল কৰি ৰ'ব। এতিয়া মই বাকী কামখিনি কৰি লওঁ। গুণ পূৰা আহিছে এইফালে। আনি আছে বা এয়া চব্জি বনি আছে। এইফালে এয়া পূৰা জুইয়ে চুঙাক জাৰণটো দি আছে। চুঙা জুইত পূৰা পুৰি আছে। এইফালে ৰাইচ পূৰা লেকচাৰ। এইফালে জুইৰ পৰা চুঙা উঠাই নি পূৰা আমাৰ ৰাইজে চুঙাৰ পৰা আকৌ মাংস ওলোৱাৰ পূৰা চেষ্টা চলাই আছে। কিন্তু দুখ লগা বিষয় যে মাংস ওলোৱা নাই। ওলাইছে প্ৰথমতে বাঁহৰ পানী। বাঁহটো যিহেতু বহুত কেঁচা আছিলে, সেইকাৰণে পূৰা পানী ওলাইছে বাঁহটোৰ পৰা। আৰু বাঁহটোত পানী থাকিলে ভালে হয় একচুৱেলি। বাঁহৰ পানীটোৱেদি যেতিয়া মাংসটো সিজে বহুত টেষ্টি হয়। যিসকলেতো খাই ভালকৈ মানে এইবিধ সেইসকলেতো ভালকৈ টেষ্টটো গমেই পায়। আৰু যিহেতু বাঁহৰ চুঙাটোত পানী দিবলৈ দিগদাৰ হৈ যায়, কাৰণ টেষ্টলেছ হৈ যাব। কিন্তু বাঁহৰ পানীয়ে যেতিয়া মাংসটো টেষ্ট হয়, সেইটোৰ জাষ্ট ৱাও মানে। আৰু সেইকাৰণে এইখিনি পানী এতিয়া বাঁহৰ পৰা ওলাই আছে। তাৰপিছত মাংস এয়া দুটুকুৰাই দুখ লগাইছেহি। বাকীখিনি কি হৈ আছে মই সেইটো আপোনালোকক দেখাই আছোঁ। ফালিবলগীয়া অৱস্থা হৈ গ'লগৈ। হৈ পৰিব হৈ পৰিব। Aku mah sudah. Minum matiin kita. Minum matiin kita. চুঙাৰ পৰা মাংস ওলোৱা হ'ল কিমান সময় আৰু প্লেটখনত অৱস্থা চাওক। এইফালে বিলাহী পোৰা চাটনিৰ সৈতে পূৰা ৰাইজে হেঁপাহ পলুৱাই খাইছে। এইফালে কোনো কাৰো মুখ চাবলৈ সময় নাই, মুঠতে খাব লাগে। এইফালে প্লেট চাফা। আকৌ নেক্সটটোলৈ চবে ৱেইট কৰিয়ে আছে। নেক্সট কি হয় দেখাই আছোঁ। এইফালে কেৰাহীত এয়া উতলি আছে লোকেল মুৰ্গী, মানে ভাতৰ লগত লোকেল মুৰ্গীটো চলিব। আৰু এইফালে এতিয়া মই ৰেডি কৰিছোঁ এয়া হাঁহৰ মাংস, হাঁহৰ ফ্ৰাই। মানে কি হ'ল সেইদিনা অকল মাংস 5ভাগ নে কিমান মাংস 5টা বজাৰ পৰা 9টা বজালৈকে মই অকল মেৰিনেট কৰি থাকিলোঁ। এয়া এতিয়া হাঁহৰ মাংসই হাঁহি আছে গৰম তেলত। তাৰপিছৰ কাহিনী কি হয় মই সেইটো আপোনালোকক দেখাই আছোঁ ৰ'ব। সেইফালে হাঁহৰ মাংস কেৰাহীত ফ্ৰাই হ'বলৈ দি এইফালে আকৌ আগফালে ৰাইজ বহি আছে নহয়, খামকৈ চিঞৰত পূৰা। সেইকাৰণে আহিলোঁ
মুৰ্গীটো পুৰিবৰ কাৰণে এইবাৰ পূৰা মুৰ্গী খাবলৈ ৰাইজে বহিয়ে আছে দেখিছে চাই সিহঁতি খাই ভাল পায় যেতিয়া মোৰ বনায়ো এলাহ নালাগে বনাই যিহেতু মই ভালেই পাওঁ গতিকে আৰু খুৱাই বেছি ভাল লাগে ন বনাই নিজে খোৱাতকৈ মানে খুৱাই বেছি ভাল লাগে সেইকাৰণে মই পূৰা বনাইছোঁ ৰাইজে পূৰা খাইছে এতিয়া এয়া হৈ গ'ল আমাৰ চিকেন পোৰা কি মা পদ্ম ফলাই মুঠতে মই ইফালৰ পৰা এইফালে আকৌ সেইফালে চিকেনে এইফালে আকৌ হাঁহত ধৰিলোহি এইফালে পূৰা পিঁয়াজ চিয়াজটো অলমষ্ট হৈ গৈছে কি টেষ্ট হৈছিলে মানে কি ক'ম আৰু feedback নকৰিবি সুন্দৰ একদম টিপটপ কেনেকুৱা হৈছে আন্ধা হৈ গৈছে গোটেই এইফালে নেমু কি ফিডবেক এইফালে প্লেট চাফা হৈ গৈ আছে ইতিমধ্যে আমাৰ আকৌ এটা বনি আছে এইফালে আমাৰ এতিয়ালৈকে খানা খোৱা হোৱা নাই 12টা বাজি গৈছেহে জাষ্ট আৰু এভাগে ইয়াতে ফ্ৰিজতে আছে মেৰিনেট কৰি থোৱা এইভাগে ৰাতিপুৱা পাবগৈ যেন লাগিছে এভাগ অন আমি 2টা বজাত খাইছিলোঁ মনত আছে নাই আৰু এইটো পেট মানে 2টা বজাত 4টা বজাত ৰদালি ভাজা নি উলিয়াইছিলেহি 4টা বজাত ৰদালি বাই নহয় ভনী পেহীহঁতৰ বাবাত দায় এক্সেক্টলি কাহিনীটো কি বাৰু ইহঁতি মানে ইটোৰ পিছত সিটো উশাহ লোৱাই নাই এবাৰ চিকেন খাই হ'ল এবাৰ ধৰিলে হাঁহত এয়া হাঁহ ৰাইজক দি দিছোঁ সঞ্জয় আৰু এতিয়া ৰাইজক দপনটো দিব তাৰপিছত দেখিব প্লেট খালী সেইটো এক্সপায়াৰ কৰিলোঁ একো নাই সেইটো পাগল এক্সপায়াৰ কৰিলোঁ 3 নম্বৰ আইটেমটো 1টা বজাত এতিয়ালৈকে ভাতৰ চেহেৰা মানে লোৱা হৈছে বেয়া হ'লে খাব নোৱাৰি আৰু এপিচ ময়ো খাই লওঁ কাহিনী ৰুকা এতিয়ালৈকে মজা গৈছে এয়া ঘড়ীত বাজিছে 2টালৈ 10 মিনিট আছে এতিয়ালৈকে ভাত খোৱা নাই মানে আমি ৰেষ্ট লৈ খাই আছোঁ এফালে এয়া পাত পাৰিছোঁ এতিয়াও আহিবলৈ বাকী আৰু ঘড়ীয়ে কৈছে 2টালৈ 5 মিনিট আছে কি ক'ম আৰু এটা চিকেন বনাবলৈ থাকি গ'লগৈ নোৱাৰিলোগৈ আৰু এইফালে আকৌ মাংসটো গৰম কৰিছে কি দি দে কি দিয় দে আৰু সেয়া ক'বলৈ আহি টোপনি পুৰা টোপনি এয়া নতুন আলহী আহিছে ৰাতি 2টা বজাত এয়া 2:30 বজাত এইফালেতো এয়া টোপনিয়ে ছেকেণ্ড মুনুবা মোৰ ছেকেণ্ড মোমাইটি তোৰ কথাটো কৈছোঁ ছেকেণ্ড মুনুবা মই ছেকেণ্ড মুনুবা হয় এয়া ৰাইচ মেজি ফুৰাই আছে মা খুলিয়াব
আহি এতিয়া বাজিছে 3:30। 4টালৈ 20 মিনিট আছে। ভাত পানী খাই ৰাইজ ঘৰা-ঘৰি গ'ল। অলপ কাম বহুতে আগবঢ়াই থৈ গ'ল। আৰু এতিয়া মই মোহাৰি আছোঁ ঘৰ। আৰু ভাবিলোঁ ঘৰটো মোহাৰি থাকোঁতেই মই আপোনালোকৰ লগত 2-এটা কথা পাতি লওঁ। উৰুকাটো সকলোৰে নিশ্চয় ভালেই গ'ল। আমাৰ উৰুকা কেনেকুৱা গ'ল সেইটোতো মই আপোনালোকক দেখালোঁৱেই। ভাবিছোঁ এইজনে 4টা বজাত কিয় ঘৰ মোহাৰিছে। আচলতে এনেকুৱা নহয় যে শোৱা নহ'লে যিহেতু এতিয়ালৈকে, গতিকে ভাবিলোঁ একেবাৰে 4টা যেতিয়া বাজিলেই মানে ৰাতিপুৱালৈ, এতিয়া শুই দিলে উঠাটো মুস্কিল হৈ যাব। সেইটো কাৰণে কামকেইটা কৰি একেবাৰে শুম বুলি ভাবিছোঁ। আৰু উৰুকাৰ ব্লগটো কেনেকুৱা লাগিলে আপোনালোকে মোক জনাব। আৰু আপোনালোকে এইটো কি খালে, কেনেকৈ কি এৰেঞ্জমেণ্ট কৰিছিলে সেইখিনিও আমাক দেখাব, চাম। আৰু মোৰ ব্লগটো যদি ভাল লাগে লাইক এটা কৰি থ'ব। মানে ইমানো স্পেচিয়েল একো নহয়, কিন্তু উৰুকা বুলি জাষ্ট কৈয়ে থাকোঁ মেমৰি ক্ৰিয়েট কৰিবৰ কাৰণে ব্লগ কৰোঁ বুলি, বেলেগ একো নাই। আজি উৰুকাৰ ব্লগটো বনালোঁ। এনেকৈ আজি উৰুকাৰ দিনটো পাৰ কৰিলোঁ। কাইলৈ নহয় আজি মাঘ বিহু। এতিয়া মাঘ বান্ধি মায়ে বাহিৰত ৰঙালু মোৱা আলু পুৰি আছে, সেয়াও খাব লাগে নহয়। গতিকে 4টা যেতিয়া বাজিবই হ'ল, সেইখিনি একেবাৰে কামখিনি সমাপ্ত কৰি মানে পৰম্পৰাখিনি সমাপ্ত কৰি আজি এই ব্লগটো সামৰিম।